মই কাক ভোট দিলোঁ যে মই আমুক আঁচনিটো পাইছোঁ তামুক আঁচনিটো পাইছোঁ এইখন চৰকাৰ বেয়া এই ধৰণৰ আঁচনিটো দূৰৰ কথা এইটো পুৰা মানে চৰকাৰৰ পৰা এইটো পুৰা বস্তু এটা পোৱা নাই। হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম টু লাইফ উইথ দীপানিতা এণ্ড ফেমিলি ব্লগছ। আৰু আজিৰ ভিডিঅ'টো মই ৰাতিপুৱাই আৰম্ভ কৰি দিছোঁ, আপোনালোকে চাব পৰা টাইম আৰু ডেটটো চাই লওক, মানে আজি 9 এপ্ৰিল মানে 9। তো আমি সকলোৱে জানো যে আজি হৈছে ভোটিং ডে, মানে ভোট দিব লাগে বুলি ৰাতিপুৱাই সোনকালে শুই উঠি ব্লগটো আৰম্ভ কৰি দিছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি মোৰ এক্সপিৰিয়েঞ্চ। আৰু আমাৰ ভোটিং প্লেচটো বহুত ওচৰতে আছে, মানে ঘৰৰ কাষতে লাগি আছে। আপোনালোকক দেখাই দিছোঁ ৰ'ব। মই ইমান ভেপাইছোঁ, মানে মোৰ ওপৰৰ পৰা তলৰ পৰা পুৰা চিৰি বগাই আহিলোঁ, সেইকাৰণে মই ভেপাই মেলি কৈছোঁ, সেইটো ইগন'ৰ কৰিব। আৰু এয়া মানুহখিনি জমা হৈছে লাহে লাহে আহিবলৈ, মানে বহুত দূৰৰ পৰা আহে। আমাৰ কাৰণে বাৰু ইমান টেনশ্যন নাই, কাৰণ আমিতো ওচৰতে আছোঁ যেতিয়া ইয়াৰ পৰা চাই মেলি যেতিয়া। আৰু বৰষুণৰ বতৰ চাওকচোন, ডাৱৰীয়া কৰিছে, যিহে ডাৱৰীয়া কৰিছে। পাছত কিমান ভিৰ হ'ব নাজানো, আৰু বৰষুণত থিয় হৈ লাইন পাতিবলগীয়াও হ'ব পাৰে, সেইটো কাৰণে ফটাফট ব্ৰেকফাষ্ট খাই লওঁ, মায়ে কি বনাইছে চাই আহোঁ। আৰু ব্ৰেকফাষ্ট খোৱাৰ পাছত ফটাফট ৰেডি হ'ম আৰু ভোট দিবলৈ যাম। আপোনালোকৰ লগতে শ্বেয়াৰ কৰি মায়ে ওলালেই মানে ইয়া। তাৰপিছতে ব্ৰেকফাষ্ট খাই মেলি ভোট দিবলৈ যাম। আজি মায়ে বনাইছে ব্ৰেকফাষ্টত চাওকচোন, পুৰি আৰু আলুৰ চব্জি আৰু চাহ লৈছোঁ আৰু জলকীয়া আচাৰ লৈছোঁ, কণ জলকীয়াৰ আচাৰ। এইখিনি খাই মেলি গাইজ মই কৈছিলোঁ নহয়, এইয়া ইমানখিনি বৰষুণ যাক আহি গ'ল, মানে আৰু মানুহ আহিয়ে আছে ভোট দিবলৈ, মানে এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই একো ব্লগ। গাইজ ভোট দিবলৈ ৰেডি হৈ গ'লোঁ, ফুল ধুনীয়াকৈ ফ্ৰেছ গা চা ধুই মেলি কাপোৰ চাপোৰ পিন্ধিলোঁ। ইফালে বৰষুণ দিব নেকি বুলি যাম ভাবিছোঁ, চাওকচোন ইমান মানুহ ভৰ্তি হৈ গৈছে। ইমানখিনি মানুহ দেখি কিনি ভয় লাগিছে মোক, এতিয়া মই যাম নে নাযাম বুলি। এইফালে বৰষুণো দিব নিচিনা লাগিছে, কি ক'ম, হ'লে গৈ চাওঁ নেকি ন। গাইজ ভোট দিবলৈ মই ৰেডি হৈ গ'লোঁ, আৰু এয়া হৈছে মোৰ কাগজখন, লৈ যাব লাগিব, মানে গৈ আহোঁ দি আহোঁগৈ ভাবিছোঁ। আৰু এয়া আমাৰ গেটৰ সন্মুখতে দোকান বহিছে, মানে কণী, বইল কণী আৰু ঝাল চানা বিকিবলৈ। তাতে মই হাততে পইচা লৈ মেলি ওলাই লৈছোঁ আৰু একদম ভোট দিয়া টাইমত। আৰু এয়া মই ঝাল চানা খাবলৈ বহি গ'লোঁ। ভোট দিয়াৰ আগতে মই কি যে খাবলগীয়া হৈ গৈছে, মানে দেখি মেলি। তাতে আকৌ বৰষুণৰ বতৰ। ঝাল চানা খাই থাকোঁতেই আকৌ মোৰ বায়ে দেখি পালে নহয়। বায়ে দেখি মেলি মোক মাতিবলৈ আহিলে আৰু ঘৰলৈ আহা বোলে, আকৌ ভাত এসাঁজ খাই মেলি লগতে ভোট দিবলৈ যাম বুলি মাতিলে। সেইকাৰণে ঘৰত সোমাই মেলি আকৌ ইয়াতো মানে ভাত চাত খাই ল'লোঁ, আৰু ভাত চাত খাই মেলি বাহঁতৰ লগতে একেলগে ভোট দিবলৈ গ'লোঁ। এয়া আমাৰ বাচপনা লগৰ এজনী আছে, কিন্তু তাই মুখখন দেখাবলৈ বৰ বেয়া পায়, নেদেখাওঁ আৰু। হেল্ল' গাইজ, মই ভোট দি মেলি আহি গ'লোঁ। চাওক এয়া প্ৰুফ চাব পাৰে, প্ৰুফ মানে মই ভোট দিলোঁ। মই ভোট দিলোঁ বুলি এইকাৰণে প্ৰুফ দেখাইছোঁ। আৰু মই কিছুমান কথা আন্ধেৰা হৈ গৈছে চাওকচোন, মানে ইমান আন্ধেৰা দেখিছে। ইয়াত পোহৰটো নাই, ইয়াতে বহি লওঁ যেন লাগিছে। কিছুমানে যে কয় যে মই আমুক আঁচনিটো পাইছোঁ তামুক আঁচনিটো পাইছোঁ, এইখন চৰকাৰ বেয়া এইখন চৰকাৰ ভাল, কিবা কিবিখন কোৱা শুনিছোঁ, আৰু আমুকক নিদিওঁ তামুকক দিম, তেনেকৈ কিছুমান কথা কয়। কিন্তু মই বেলেগৰ দৰে নিজ স্বাৰ্থৰ কথা ভাবি মেলি কেৱল নিজ স্বাৰ্থৰ কথা ভাবি মেলি মই ভোট নিদিওঁ। মই এইখন দেশৰ নাগৰিক, এইখন ৰাজ্যৰ নাগৰিক হয় যেতিয়া তাৰ ৰুলছ কিছুমান দায়িত্ব মোৰ নিজৰ আছে কাৰণে সেইটো অকল পালন কৰিছোঁ। মই কি পাইছোঁ কি নাই পোৱা সেইবিলাক চাই মেলি কাৰোবাক ডিচাইড কৰি মই নকৰোঁ। মোৰ বাবে যোন চৰকাৰেই পাওক, নিষ্ঠাৰে নিজৰ দায়িত্বসমূহ পালন কৰিলেই হ'ল, ইমানেই মোৰ বিশ্বাস। আৰু ইমানখিনি মই বেছি টেনশ্যন
মানে ইমান মাথা মাৰি নাথাকোঁ যে মই কাক দিম কাক নিদিম। চব চৰকাৰ একে দৃষ্টিৰে চাওঁ মই, কাৰণ মই যদি স্বাৰ্থৰ বাবে ভোট দিবলগীয়া হ'লেহেঁতেন তেতিয়াহ'লে মই ইমান দূৰৰ পৰা নাহিলোহেঁতেন, ইমান নিজৰ খৰচা কৰি, তাকো মই একো পোৱা নাই। সঁচা কথা কৈছোঁ, মই চৰকাৰৰ পৰা একোৱেই নাপাওঁ। নিজৰ টকা খৰচ কৰি ইমান দূৰৰ পৰা মই ভোট দিবলৈ আহোঁ, তাত আৰু মোৰ ক'বলগীয়াও কাকো আপত্তি দিবলগীয়া কথাও নাহে বা কিবা মই কাৰোবাক কমপ্লেইন দিম তেনেকুৱা কথাও নহয়। কিন্তু মই এনেই কৈছোঁ আৰু কিছুমান মানে গাঁওসমূহত বেছিকৈ এইবিলাক শুনি কাৰোবাক একদম জোৰ জবৰদস্তিকৈ আমুককে দিব তামুককে দিব বুলি কিছুমানে কয়, তেনেকৈ নকৰিব। নিজৰ সম অধিকাৰ, সকলোৰে সম অধিকাৰ আছে, যাকে দিব মন আছে তাক দিব পাৰে। এইটো কাকো ভাইৰেল কৰিব দিয়া বা পাব্লিক কৰি দিয়া বস্তু নহয়। মই কাক ভোট দিলোঁ সেইটোতো ক'বলগীয়া, এইটো এটা পাৰ্চনেল কথা, এইটো এটা ব্যক্তিগত কথা। কিছুমান বস্তু যে পাব্লিছ কৰিব নোৱাৰি সেইটো আপোনালোকে বুজি পায় বাৰু। মই সেইটো কথা এতিয়া মই এক্সপ্লেইন কৰিব নাযাওঁ আপোনালোকৰ আগত, কিন্তু মই এইটোৱে ক'লোঁ যে মই নিজ স্বাৰ্থৰ কথা ভাবি কিনি অকল মই ভোট নিদিওঁ, এইটো কথা কৰিছোঁ। এয়া চাব পাৰিছে, মই যেতিয়াৰ পৰা বিয়া হৈছোঁ তেতিয়াৰ পৰা মই ইমান দূৰৰ পৰা আহিয়ে মই ভোট দিবলৈ আহোঁ। আৰু বেলেগে মানে এইটো কথা ক'বলগীয়া হৈছে, কাৰণটো কি হয়, বেলেগৰ পৰা বহুত শুনিছোঁ যে আমুক চৰকাৰটো ভাল, তামুক চৰকাৰটো ভাল, আমুক চৰকাৰেহে এইটো দিছে, তামুক চৰকাৰেহে মোক এইটো দিছে, তেনেকৈ কিছুমানে কয় কাৰণে সেইটো কাৰণে মই আমুকক দিম, আমুক চৰকাৰটো বেছি ভাল কাৰণে মই তামুকক দিম বুলি কয়। তেনেকৈ নকৰিব। এনেও ভোট দিয়াটো আমাৰ দায়িত্ব হয়, যিহেতু ভোট দিয়া সময়ত আমি সকলোৱে সময় উলিয়াই ভোট দিব আহিব লাগে, যিহেতু আমাৰ দায়িত্ব সেইটো। চৰকাৰৰ গঠন আমাৰ ৰাইজৰ পৰাই হয় যেতিয়া আমাৰ দায়িত্ব হয়। এনেকুৱা চুজ নকৰিব যে আমুকৰ পৰা আমুকেহে বেছি ভাল, আমুকে মোক বেছি পইচা দিছে চ' মই আমুকক দিম, তেনেকৈ আপুনি ভাবিছে ঠিক কথা, কিন্তু বেলেগক বেছি জোৰ নকৰিব যে আপুনি তাকেই দিব বুলি, কাৰণ কিছুমানে পাইছে কিছুমানে নাপায়, নোপোৱাবিলাকো দিব পাৰে। সেইটো কাৰোবাক জোৰ কৰা কথা নহয়। সঁচা কথা কৈছোঁ, মই বহুত বেছি বেয়া লাগে তেনেকৈ যদি কিছুমান বেছি মানে জোৰ কৰি মেলি কাৰোবাক জবৰদস্তি ঠেলি দিয়া হৈ যায়, এইখন চৰকাৰকে তুমি ভোট দিব লাগিব, বেলেগক নাযাবা বুলি কিছুমানে কৈও তেনেকৈ। মানে সেনেকৈ ক'ব নালাগে একচুৱেলি, মই ভাবোঁ, মোৰ মতামতটো জনাইছোঁ আৰু মোৰ নিজৰ এক্সপিৰিয়েঞ্চ, নিজৰ মানে মোৰ ক্ষেত্ৰত চাওক, মইতো কোনো ধৰণৰ আঁচনিটো দূৰৰ কথা, এইটো পুৰা মানে চৰকাৰৰ পৰা এইটো পুৰা বস্তু এটা পোৱা নাই। ঠিক আছে, মইতো পোৱা নাই, মোৰ ঘৰৰ মানুহ নাপায়। তো আমি কাৰোবাক যে বেয়া পাম সেইটো কথা নহয়। কিবা এটা প্ৰব্লেম চবকে চৰকাৰে সকলোকে সমানে চাব বিচাৰে, চৰকাৰৰ সেইটো ভুল নহয়। সেইকাৰণে আমি সেইটোৰ ওপৰত আমি বেছি মাথাত নিগেটিভ ভাবি মেলি সেইটো কৰি থাকিব নালাগে। যোন চৰকাৰে পাওক একেটাই হয়, আৰু তেওঁলোকে নিজৰ নিষ্ঠাৰে কৰ্তব্যবিলাক পালন কৰিলেই হ'ল, বাছ সিমানেই মই ভাবোঁ। সেইকাৰণে মই যোনবিলাকে পাগল নিচিনা ঘূৰি ফুৰি আছে যে আমুককে দিব তামুককে দিব, সেইবিলাককে কৈছোঁ এনেকৈ নকৰিব। মানে বেয়া লাগে ন যাক কৰে তেনেকৈ। আৰু নিজৰ এটা অধিকাৰ আছে যে নিজৰ ইচ্ছামতে ভোট দান কৰিব পাৰে, সেইটো বুজি পাব লাগে আৰু সকলোৱে। সিমানেই আৰু। এতিয়া আপোনালোকে নাভাবিব যে মই বেছি আৰু এইবিলাকে হেৰি কৰিব বিচাৰিছোঁ বুলি। মই মানে যিটো মোৰ ক্ষেত্ৰত ভাবিছোঁ সেইটো অকল মই কৈছোঁ। আৰু মই ইমান দূৰৰ পৰা আহি কিনি মই যদি ভোট দিব পাৰিছোঁ, আপোনালোকে ওচৰত থকাখিনিও কিছুমানে নিদিয়াকৈ থাকে, তেনেকৈ নকৰিব। আপোনালোকৰ যিটো এটা নাগৰিকৰ হিচাপত যিটো কৰ্তব্য, যিটো দায়িত্ব আপুনি পালন কৰিব, চৰকাৰৰ দায়িত্ব পাছত লাহে লাহে পালন কৰি থাকিব, আমি আমাৰ দায়িত্বটো আগতীয়াকৈ পালন কৰি ল'ম বলক। সেইকাৰণে কৈছোঁ, কাৰোবাৰ মাজত কাজিয়াৰ সৃষ্টি নকৰিব, কাৰণ মোৰ হাতটো বিষাই গৈছে। মই এনেকৈ ফাৰ্ষ্ট টাইম ব্লগ কৰিছোঁ, ভিডিঅ' কৰিছোঁ। মই ভিডিঅ' কৰাৰ মোৰ একদম অভিজ্ঞতা নাই, কিন্তু আজি মই বহুত দীঘলৈকে বকি আছোঁ। আপোনালোকে যদি বৰ লাগিছে তেন্তে প্লিজ মোক ক্ষমা কৰিব, কিন্তু মোৰ কথাখিনি মনৰ পৰা মই আজি ক'বলৈ মন গৈছে কাৰণে কৈ দিছোঁ। ইমানেই আৰু, বেছি কথা নকওঁ। আৰু আপোনালোকে আজিৰ ভিডিঅ'টো কেনেকৈ পালে প্লিজ কমেণ্ট কৰি জনাব আৰু নিজৰ মতামত জনাব। আৰু আজিৰ দিনটোত কোনে কোনে ভোট নিদিলে, কোনে কোনে ভোট দিলে মোৰ নিচিনাকৈ, মানে এয়া প্ৰুফ হয়, সেইটো কাৰণে মই দেখাই আছোঁ। কিছুমানে ভাবিব পাৰে তাই বেলেগ জেগাত বিয়া হৈ মেলি ক'ত ভোট দিব তেনেকৈ, কিন্তু মোৰ বিয়া হোৱা 4 বছৰ পাৰ হ'ল, তথাপিও মই ইয়াতে আহি ভোট দি আছোঁ। তো
সেইটো কথা কৈছোঁ। কিন্তু নিজৰ জেগাৰে মানুহক বহুত বেছি খেলি মেলি দেখি আছোঁ, সেইটো কাৰণে মই আজিৰ ভিডিঅ'টো বনাইছোঁ। প্লিজ নেক্সট টাইমৰ পৰা তেনেকৈ নকৰিব, কাকো ফ'ৰ্চ নকৰিব যে তামুককে দিব আমুককে দিব বুলি। নিজৰ এটা অধিকাৰ আছে, নিজৰ এটা পচন্দৰ বা এটা অধিকাৰ আৰু সেনেকৈ থাকে। তো সকলোৰে সম অধিকাৰ এটা আছে, সেইটো কাৰণে নিজে নিজে হেৰি কৰিব পাৰে। চ' আজিলৈ আহিছোঁ, বাই। নেক্সট এটা ভিডিঅ'ত লগ পাম। প্লিজ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু প্লিজ লাইক কমেণ্ট কৰি দিব, আৰু কিবা যদি ক'ব থাকে তেতিয়াও প্লিজ কমেণ্ট কৰিব। কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোক উৎসাহ দিব আগৰ আৰু ভাল ভাল ভিডিঅ' যাতে মই বনাম। বাই।